ঐ চাচোন চা সেইজনী আমাৰ ওচৰৰ গাঁৱৰ টংক মাষ্টৰ জীয়েক নহয় জানো? হৈছো। আই ইমান ষ্টাইল মাৰি ঘূৰি আছে যে। ভণ্টি ৰবাচোন ৰবা, মই তোমাৰ ওচৰৰ গাঁৱৰে, মোক চিনি পাইছানে? যা ফকতীয়া কৰবাৰ, ছোৱালী দেখা পালে পিছে পিছে আহে। সকলোকে নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক জনাই থওঁ, ৰাজীৱ আহমেদৰ এটি খুব জনপ্ৰিয় গীত গাঁৱৰ ছোৱালী ইতিমধ্যে অডিঅ'টো আপোনালোকৰ মাজলৈ উলিয়াই দিছিলে, আপোনালোকে বহুত মৰম দিছিলে আৰু বৰ্তমান ছংটিৰ অফিচিয়েল ভিডিঅ' আপোনালোকৰ মাজলৈ উলিয়াই দিয়া হৈছে, অৰ্থাৎ 7 এপ্ৰিলত। আশা কৰোঁ আপোনালোকে যেনেকৈ অডিঅ'টিত মৰম দিছিলেই ভিডিঅ'টোতো তেনেকৈ মৰম দিব। আৰু ক'বলৈ গ'লে ভিডিঅ'টোত অভিনয় কৰিছে বন্দনা, বিশ্বজিৎ, মায়া আৰু বিতুপন। আশা থাকিল সকলোৱে মৰম দিব, আঁকোৱালি ল'ব। আৰু আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তো মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপুনি এবাৰ যাই কিনে চাব। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। তো আগৰ নেক্সট ভিডিঅ'লৈ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ গুড বাই।